R24 লাইভলৈ স্বাগতম জনোৱাৰ লগতে দিবলৈ এটা খবৰ। হোজাই শংকৰদেৱ নগৰত প্ৰশিক্ষণপ্ৰাপ্ত হোজাই জিলা গৃহৰক্ষী বাহিনীৰ অৱস্থান ধৰ্মঘট। হয়, হোজাই জিলাৰ শংকৰদেৱ নগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰশিক্ষণপ্ৰাপ্ত হোজাই জিলা গৃহৰক্ষী বাহিনীৰ অৱস্থান ধৰ্মঘট। অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি, চাকৰি নিয়মীয়াকৰণ, সমকামৰ সমমজুৰি প্ৰদান, দৰমহা বৃদ্ধি, অনলাইন ডেভেলপমেণ্ট বন্ধ কৰাৰ দাবীসমূহ বিবেচনাধীন নকৰি অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি এই কাৰ্যসূচী গৃহৰক্ষী বাহিনীৰ দাবীসমূহ উত্থাপন কৰি চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে হোজাই জিলা গৃহৰক্ষী বাহিনীয়ে। চাওক এই প্ৰতিবেদন। আপোনালোকৰ কি দাবী লৈ আমি আজি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা হোজাই জিলা সমিতিৰ তৰফৰ পৰা ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে হোজাই শংকৰদেৱ নগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি ধৰ্মঘট আৰু অনিৰ্দিষ্টকালীন কৰ্মবিৰতি কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ ন্যায্য আমাৰ গৃহৰক্ষীসকলৰ মৌলিক দাবীসমূহ আমি চৰকাৰৰ ওচৰত উত্থাপন কৰিবলৈ আমি বাৰম্বাৰ আমাৰ অসম চৰকাৰক আমি আমাৰ দাবীখিনি জনাই আছোঁ যে আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে আৰু মহামান্য উচ্চতম ন্যায়ালয়ে যি আমাৰ ৰায় প্ৰদান কৰিছিলে যে সমান কামৰ সমান মজুৰি আমাক আদায় দিব লাগে, এইটো আমাৰ মূল দাবী। আৰু আমাৰ অনলাইন ডেভেলপমেণ্ট ছিষ্টেম যিটো আছে এইটো বন্ধ কৰিব লাগে, আমাৰ দৰমহা বৃদ্ধি কৰিব লাগে, তাৎক্ষণিকভাৱে আমাৰ এইখিনি আদায় দিব লাগে। চৰকাৰক আমি বাৰ বাৰ ৰিকুৱেষ্ট কৰি আছোঁ, আমি স্মাৰক পত্ৰ বহুবাৰ দিলোঁ, কিন্তু কোনো আমাৰ সমাধান নহ'ল। এতিয়া এই কেইদিন আগত আমি শুনিছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে এইটো এই বিধানসভাত শুনিছোঁ যে এইটো বিবেচনাধীন হৈ আছে আৰু কিমানলৈকে আমাৰ কিমান দিন যাব এনেকুৱা বিবেচনাধীন হৈ থাকে। আমাৰ চাওক দৰমহা মাত্ৰ 9,000 টকা। এই 9,000 টকাত আমি নিজৰ খোৱা বোৱাৰ যিটো ডিউটি পোষ্টত থাকোঁ তাতে নিজৰ খোৱা বোৱা, নিজৰ ইউনিফৰ্ম কিনা, নিজৰ ঘৰৰ সংসাৰখন চলোৱা বৰ অসুবিধা হয়। আজিৰ দিনত চাওক আপোনালোকে এই 9,000 টকাত যি বজাৰত একালৈকে মূল্যবৃদ্ধি, এখন সংসাৰ চলে নেকি? আপোনালোকে নিজে চিন্তা কৰক। এই গতিকে আমি চৰকাৰৰ ওচৰত বাৰম্বাৰ আমি এইটো অনুৰোধ জনাই আছোঁ যে এইবাৰ বাজেটত আমাৰ সমস্যাখিনি অন্ততঃ সমাধান কৰিব লাগে। সেইবুলি আজিৰ পৰা আমি অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ঘোষণা কৰিছোঁ। আমাৰ কোনো গৃহৰক্ষীসকলে আমাৰ ডিউটি নকৰে যেতিয়ালৈকে চৰকাৰে আমাৰ দাবীখিনি মানি নলয়। আৰু আজি আমি আমাৰ হোজাইৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ এতিয়া, আৰু আমাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ জৰিয়তে এতিয়া আমাৰ আৰক্ষী সঞ্চালক প্ৰধান তেওঁৰ ওচৰত এখন স্মাৰক পত্ৰ আমি পঠাম। আৰু যদি আমাৰ দাবীখিনি চৰকাৰে মানি নলয় তেনেহ'লে অনিৰ্দিষ্টকালীন আমাৰ